আপোনালোকে চাই আছে নিউজ লাইভ 365 নৰ্থ ইষ্ট। শোণিতপুৰ জিলাৰ জামুগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত প্ৰবীণ বৰুৱা সৌৰণীত প্ৰীতি ফুটবল খেল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ণ প্ৰিয় কোৱাৰ্টাৰ খেলত টুবংগা ফুটবল দলে 1-0 গ'লৰ ব্যৱধানত সংঘাইচুক ফুটবল দলৰ পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মুঠ 16টা ফুটবল দলেই আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে জামুগুৰি ক্ৰীড়া সন্থাৰ সভাপতি গৌতম লাহন, সম্পাদক নৱজিৎ আলেৰ লগতে অধ্যক্ষসকলে। কলগাছিয়াৰ পৰা খান বাবলুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ লাইভ 365। জামুগুৰি ক্ৰীড়া সন্থাই যোৱা 12 ছেপ্টেম্বৰৰ পৰা আমি প্ৰবীণ বৰুৱা সৌৰণী ফুটবল খেলখনি আনবাৰৰ দৰে আৰম্ভ কৰিছোঁ। আমাৰ ইয়াত প্ৰায় 16টা টিমে অংশগ্ৰহণ কৰিছে। আমাৰ লক্ষ্য যে আমাৰ যিসমূহ গাঁও আছে ইয়াৰ গাঁৱৰ খেলুৱৈসমূহ ওলাই আহক। আমাৰ যোৱা দিনবোৰত যেনেকৈ আগতে আমাৰ ফুটবল খেল আমাৰ ইয়াত আছিলে, বৰ্তমান সময়ত প্ৰায় খেলুৱৈসকল প্ৰায় নিষ্ক্ৰিয় হোৱা আমাৰ পৰিলক্ষিত হৈছে। আমি আশা ৰাখিছোঁ যে আমাৰ ক্ৰীড়া সন্থাৰ এই খেলখনৰ পৰা বহুত নৱপ্ৰজন্মই উৎসাহিত হ'ব। ভৱিষ্যত দিনত আমাৰ কিছু সংখ্যক খেলুৱৈ ওলাব, এই আশা ৰাখি আজি প্ৰি কোৱাৰ্টাৰ আমি আজি শেষ হৈছে। অহাকালিৰ পৰা আমাৰ কোৱাৰ্টাৰ ফাইনেল আৰম্ভ হ'ব। এয়াই আজি টুবংগা দলে বিজয়ী হৈছে। সংঘিয়া চুকৰ লগত আছিলে, সংঘিয়া চুকৰ লগত।